নমস্কাৰ সমূহ অসমবাসীক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, থাম্বনেইলটো দেখি হয়তো গমেই পাইছে যে কিহৰ বিষয়ে ক'বলৈ কৈ আছোঁ। আমি সকলোৱে ইমান মূৰ্খৰ দৰে কাম কৰিছোঁ কিয়? বিশেষকৈ টিকটকাৰসকলে মন দি শুনক। যিখন আমাৰ শত্ৰু ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰই কেতিয়াও আমাৰ ভাল চিন্তা কৰা নাই, যিখন ৰাষ্ট্ৰই আমাৰ প্ৰতি আগ্ৰাহী মনোভাৱ লয়, সেইখন ৰাষ্ট্ৰৰ এপছ তথা সকলো ধৰণৰ চাইনিজ বস্তু ব্যৱহাৰ কৰি আমি আমাৰ ধনেৰে তেওঁলোকক ধনী কৰি আছোঁ। আৰু সেই ধনেৰে তেওঁলোকে বোমা বাৰুদ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি আমাক মৰাৰ ষড়যন্ত্ৰ কৰিছে। আৰু আমি মূৰ্খৰ দৰে চাই আছোঁ। আমাৰ ধনেৰে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি আমাৰ দেশৰ সৈনিকৰ ৰঙা তেজেৰে ফাকু খেলিলে আৰু আমাৰ দেশৰ টিকটকাৰসকলে টিকটকত নাচি বাগি যেন বিজয় উৎসৱহে পাতিছে। হয়তো কোনোবাই ক'ব যে অকল টিকটকহে চাইনিজ এপ আছে নেকি? এইটো হয় যে চাইনিজ এপ অজস্ৰ আছে, কিন্তু যি ধৰণে টিকটকে নৱপ্ৰজন্মক গ্ৰাস কৰিছে, হয়তো সেই ধৰণে আন কোনো চাইনিজ এপে গ্ৰাস কৰিব পৰা নাই। এজন বিখ্যাত ইউটিউবাৰ কেৰিমিনাটিৰ এটা আহ্বান মৰ্মে সকলোৱে টিকটকৰ ৰেটিং কমাই 1.2ত পেলাই দিছিল, কিন্তু এতিয়া কিয় আকৌ 4.4 হ'ল টিকটকৰ ৰেটিং? নিশ্চয় সেয়া কিছুমান অন্ধ টিকটকাৰবোৰে টিকটকৰ ৰেটিং বঢ়াই 4.4 কৰি দিলে আৰু সেইবোৰে কয় আই লাভ ইণ্ডিয়া। ভাই, বহুত হৈছে, শুনি নেদেখি তোমালোকৰ মুখত এইবোৰ বাক্য। এইখিনিতেই হয়তো কোনোবাই কৌশলেৰে সুধিব, তুমি কি মোবাইল ব্যৱহাৰ কৰা, বা চাইনা মোবাইল ব্যৱহাৰকাৰীবোৰে মোবাইল সলনি কৰিব নেকি? আচলতে কথাটো এনেকুৱা ধৰণৰ যে চাইনা মোবাইল ব্যৱহাৰ কৰিলা বুলিয়েই যে চাইনাই তোমাৰ ডাটাবোৰ চুৰ কৰিব পাৰিব, সেইটো নহয়। কিন্তু যদি তুমি চাইনা এপছ ব্যৱহাৰ কৰা, তেতিয়া অতি সহজেই তোমাৰ পাৰ্চনেল ডাটা চাইনাই চুৰ কৰিব পাৰে। গতিকে প্ৰথমে সকলোৱে নিজৰ মোবাইলত থকা চাইনা এপছবোৰ ডিলিট কৰক আৰু পাৰিলে সাধ্য অনুসাৰে লাহে লাহে চাইনা বস্তুৰ ব্যৱহাৰ কমাই দিয়ক, যাতে চাইনাই ইকনমিক দিশৰ পৰা অলপ হ'লেও দুৰ্বল হয়। আৰু যদি আপোনালোকে কোনবিলাক চাইনিজ এপ নাজানে, তেন্তে তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব পাৰে। ফ্ৰেণ্ডছ, আপোনালোকে যদি প্ৰকৃত দেশপ্ৰেমিক হয়, তেন্তে দেশৰ হকে এটা লাইক মাৰক আৰু যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।